পৃথিৱীৰ নিয়মবোৰ বৰ অদ্ভুত। মৃত লোকক কান্ধত কঢ়িয়াই নিয়াটো মানুহে গুণ বুলি গণ্য কৰে, কিন্তু জীৱিত মানুহক সহায় কৰাৰ আগত 10 বাৰ চিন্তা কৰে। মানুহে জন্মৰ 2 বছৰৰ পিছত কথা ক'বলৈ শিকে, কিন্তু ক'ত কি কথা ক'ব লাগে সেইটো জানিবলৈ গোটেই জীৱন লাগি যায়। এই পৃথিৱীত ভাল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পায়, কাৰণ তেওঁলোকে সকলোকে ঠগিব নোৱাৰে। এই পৃথিৱীত দুজন মানুহক বহুত বেছি ভাল পোৱা উচিত। এজন হ'ল যিগৰাকীয়ে আপোনাক জন্ম দিছে, আৰু আনজন হ'ল যাক পাবলৈ আপুনি জন্ম লৈছে। চকু পানী তেতিয়াই আহে যেতিয়া কথাবোৰে বুকুত আহি আঘাত কৰে। ভাল মানুহৰ সংস্পৰ্শত থাকক। আপোনাৰ বুদ্ধি নাথাকিলেও তেওঁলোকে সময়মতে আপোনাক সৎ পৰামৰ্শ দিব, আৰু বেয়া ব্যক্তিৰ সংস্পৰ্শত থাকিলে তেওঁলোকে আপোনাক আৰু বেয়া বনাই দিব। জীৱনত বিফলতা আহিবই, সেইবাবে জীৱনত কেতিয়াও হাৰ মানি নল'ব। মনত ৰাখিব, প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত এটা সুন্দৰ ৰাতিপুৱা আহে। আন কাৰোবাৰ বাবে অপেক্ষা কেতিয়াও নকৰিব। আপুনি যিমানখিনিলৈকে পাৰে নিজেই কৰক, কিন্তু আনৰ ওপৰত নিৰ্ভৰ কেতিয়াও নকৰিব। শিক্ষাই মানুহক 10 বছৰত যি শিকায়, অভিজ্ঞতাই মানুহক 10 মিনিটত তাতকৈ বেছি শিকায়। আপোনাৰ পৰিয়ালক ভাল পাওক, কাৰণ জীৱনৰ বেয়া সময়ত তেওঁলোকে আপোনাৰ কাষত থাকিব, আৰু আন কোনো নাথাকিব। এয়াই বাস্তৱ। কিছুমান মানুহে সকলো কৰিব পাৰে, কেৱল নিজৰ খং চম্ভালিব নোৱাৰে। খঙৰ মুখত যি আহে তাকে কয়, কিন্তু পিছত নিজেই বেছি কষ্ট পায়। শৰীৰত আঘাত পালে মানুহে যিমান কষ্ট পায়, তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। আপুনি যিমান দুখ প্ৰকাশ কৰিব, মানুহে সিমান মজা পাব। মানুহ সিমান জ্বলিব হিংসাত। যদি আপুনি সঁচাকৈয়ে কাৰোবাক ভাল পায়, তেন্তে তেওঁৰ অতীতৰ কথাবোৰ কৈ খুচৰি নাথাকিব। পাৰিলে আপোনাৰ ভালপোৱা দি তেওঁৰ অতীতৰ কথাবোৰ পাহৰাই তোলক। সুখত থাকিলে ভালপোৱা মানুহৰ অভাৱ নহয়, আৰু দুখত থাকিলে নিজৰ ছাঁটো কাষত পোৱা নাযায়। দূৰৰ পৰা মানুহক চিনি পোৱাটো সহজ, কিন্তু ভিতৰৰ পৰা চিনি পোৱাটো অতি কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নালাগে। কিছুমান আঘাত হাঁহি হাঁহি ভগৱানৰ ওপৰত এৰি দিবলগীয়া হয়। নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰক। আপোনাৰ যি আছে তাতেই সন্তুষ্ট হওক, তেতিয়াহে আপুনি সুখী থাকিব পাৰিব। বাস্তৱতা কিমান কঠিন তেতিয়াই বুজি পাব, যেতিয়া বিপদৰ সময়ত অতি ঘনিষ্ঠ মানুহবোৰ আঁতৰি যাব আপোনাৰ কাষৰ পৰা। জীৱনত কষ্ট দিয়া মানুহ বহুত পাইছোঁ, কিন্তু কষ্ট বুজি পোৱা মানুহ এতিয়াও পোৱা নাই। সময় কাৰো বাবে ৰৈ নাথাকে, গতিকে সময়ৰ লগত নিজকে খাপ খুৱাবলৈ শিকক। কি অদ্ভুত, কাৰোবাৰ সুখ দেখিলে সুখী হোৱাৰ সলনি আফচোচ হয়। কোনোবা বিপদত পৰিলে সমবেদনাৰ সলনি সমালোচনা বেছি হয়। আপোনাৰ অৰ্থ কম থাকক, আপোনাৰ যোগ্যতা কম হওক, কিন্তু আপোনাৰ কথা, ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেন সুন্দৰ হওক। মানুহ হিচাপে এইটোৱে ডাঙৰ সম্পদ। চকুৰ পানী হৈছে সকলোতকৈ মূল্যৱান। কাৰণ কিয় জানেনে? পৃথিৱীত চকুৰ পানীয়ে একমাত্ৰ যিয়ে বুজাব পাৰে বেদনা কি, কাৰোবাক হেৰুৱাৰ কষ্ট কি। আপুনি যেতিয়া বুজি পাব যে ভগৱানৰ বাহিৰে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটো বুজিব লাগিব, ভগৱানক পালে আপোনাক আৰু একোৰেই দৰকাৰ নাই। সুখী থকাৰ 7টা মন্ত্ৰ, এইবোৰ মানি চলিলে সদায়ে সুখী থাকিব। উপাৰ্জনতকৈ খৰচ কেতিয়াও বেছি নকৰিব। ভুল কৰি স্বীকাৰ কৰোঁতে সংকোচ কেতিয়াও নকৰিব। বেয়া কামত কেতিয়াও আগুৱাই নাযাব। ভাল কামত কেতিয়াও পিছুৱাই নাযাব। কাৰো দুখ কষ্টৰ কাৰণ নহ'ব। আনৰ সম্পত্তিত কেতিয়াও লোভ নকৰিব। আনক লৈ কেতিয়াও সমালোচনা নকৰিব। বহুতেই কয় মানুহজন সলনি হৈ গৈছে, কিন্তু বাস্তৱত এনেকুৱা নহয়। মানুহজন আগৰ দৰেই আছে, সলনি হৈ যোৱা নাই। পাৰ্থক্য এইটোৱেই যে আগতে তেওঁ অন্ধ আছিল, আৰু এতিয়া তেওঁ দেখিব পৰা হৈছে। 3টা বস্তু বহুত মূল্যৱান। সম্পৰ্কত সন্মান থকা দৰকাৰ, ভালপোৱাত বিশ্বাস থকা দৰকাৰ, বন্ধুত্বত গুৰুত্ব থকা দৰকাৰ। পৃথিৱীত কোনো মানুহ অযোগ্য নহয়। সকলোৰে কিবা নহয় কিবা গুণ ভিতৰত লুকাই থাকে। পাৰ্থক্য কেৱল কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ প্ৰকাশ নাপায়। আমি জীৱনৰ কিছু কিছু ক্ষেত্ৰত সহ্য কৰিবও লাগে, আৰু সুযোগ পালে ভুল শুদ্ধ বিচাৰ কৰি এষাৰ দুষাৰ ক'বও লাগে।
আৰু জীৱনত আমি শান্তিৰে থাকিব লাগে নিজৰ জুপুৰিত ৰাজ কৰাটো বেলেগৰ মহলত গোলামী কৰাতকৈ বহু গুণেই ভাল যিজন আপোনাৰ নিজৰ নহয় তেওঁৰ ওপৰত কিহৰ অধিকাৰ দেখুৱাবলৈ যায় যিসকলে নেকি আপোনাৰ দুখ কষ্টক বুজি নাপায় তেওঁলোকক এই সকলোবোৰ কৈনো আপুনি কি পাব সেইজনক গুৰুত্ব দিবলৈ শিকক যিজনে আপুনি কৰা বেয়া ব্যৱহাৰৰ পিছতো আপোনাৰ লগতে আছে আপোনাৰ চকুলো মচি আপোনাক হহুৱাবলৈ বিচাৰিছে দুখ সমস্যাৰ মাজতো আপোনাৰ মুখত এটি হাঁহি বিৰিঙাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে আনে কৰা প্ৰশংসাত কেতিয়াও গলি নাযাব খঙত কেতিয়াও অধৈৰ্য নহব নিজৰ বদনাম শুনি কেতিয়াও ভাগি নপৰিব ধৈৰ্য নেহেৰুৱাব আৰু কাৰোবাৰ মিঠা শব্দ শুনি কেতিয়াও পিছলি নাযাব যিসকলে আপোনাক অলপো কেয়াৰ নকৰে ইম্পৰ্টেন্স নিদিয়ে সেই সকলৰ লগত লাগি থকাতকৈ অকলে থকাটোৱে বহু গুণে ভাল নিজৰ দুখত নিজৰ সাৰথি আপুনি নিজেই হওক কাৰণ আজিৰ এই কলিযুগত কোনো কৃষ্ণ আপোনাৰ সাৰথি হ'বলৈ নাহে